নমস্কাৰ বন্ধুসকল, সকলোকে মই ইউটিউব চেনেল ভাৰত ইনফৰমেশ্যনলৈ সকলোকে ওয়েলকাম কৰিছোঁ। আজি আমি কথা পাতিম হাই প্ৰেছাৰৰ সমস্যাৰ বিষয়ে। তো যদি আপুনি হাই প্ৰেছাৰ সমস্যাত ভুগিছে তেতিয়াহ'লে এই ভিডিঅ'টো আপোনালোকৰ কাৰণে মাই ডিয়াৰ ফ্ৰেণ্ডছ। তো আশা কৰি আপোনালোকে মোৰ ভিডিঅ' সম্পূৰ্ণৰূপে শেষলৈ চাব। তো প্ৰথমতে আমি জানো আহক ইয়াৰ যিবিলাক কাৰণ, সেই কাৰণবিলাক কি হ'ব পাৰে। সাধাৰণতে বয়সস্থ লোকৰ এই ৰোগ হয় তেজ চলাচল কৰা ধমনীবোৰৰ ভিতৰৰ ছাল অতি ডাঠ হ'লে আৰু সাধাৰণতে তেজৰ পৰিমাণ বেছি হ'লে বা কমিলে এই ৰোগ হ'ব পাৰে। মেদবহুলতা ইয়াৰ অন্যতম এটা কাৰণ। অত্যাধিক মানসিক চাপ আৰু বহুমূত্ৰ ৰোগত আক্ৰান্ত হ'লেও আপুনি হাই প্ৰেছাৰৰ সমস্যাত ভুগিব পাৰে। এতিয়া আমি জানো আহক ইয়াৰ যিবিলাক লক্ষণ, সেই লক্ষণবিলাক কি হ'ব পাৰে। তো প্ৰথমতে আমি জানো যে স্বাভাৱিক ৰক্তচাপ কাক কয়। যদি আপোনাৰ উচ্চ সীমা যদি 140 হয় আৰু নিম্ন সীমা যদি 90 হয়, 45 বছৰৰ তলৰ ব্যক্তিৰ ক্ষেত্ৰত তাক আমি স্বাভাৱিক ৰক্তচাপ বুলি আমি ক'ব পাৰোঁ। 45 বছৰ ওপৰৰ ব্যক্তিৰ ক্ষেত্ৰত যদি তাৰ উচ্চ সীমা 160 হয় আৰু নিম্ন সীমা 100 হয়, তেতিয়াহ'লে তাক আমি স্বাভাৱিক ৰক্তচাপ বুলি ক'ব পাৰোঁ। বয়সস্থ লোকৰ ক্ষেত্ৰত যদি উচ্চ সীমা 170 হয় আৰু নিম্ন সীমা 115 হয়, তেতিয়াহ'লে তাক আমি স্বাভাৱিক ৰক্তচাপ বুলি ক'ব পাৰোঁ। ইয়াতকৈ যেতিয়া বেছি হ'ব তেতিয়াহ'লে তাক আমি হাই ব্লাড প্ৰেছাৰ বা উচ্চ ৰক্তচাপ থকা বুলি আমি ক'ব পাৰোঁ। ইয়াৰ লক্ষণবিলাক সচৰাচৰ মূৰৰ বিষ হয়, মূৰৰ কামুৰণি হয়, বুকুৰ বিষ হয়, শৰীৰ দুৰ্বল হয়, চকুৰে জলক তবক দেখে, টোপনি কম হয়, কাণেৰে কম শুনে, গা জিনজিনাই উঠে, উত্তেজনা বা উদ্বেগ বেছি হয়, সৰু কথাতে খং উঠে, স্মৰণ শক্তি হ্ৰাস হয়, প্ৰস্ৰাৱ হয়, ভৰি বাহু পিঠি আৰু ডিঙিৰ ইফালে বিষ হয়। এতিয়া আমি ইয়াক প্ৰাকৃতিক বা ঘৰুৱা পদ্ধতিৰে কেনেকৈ সমাধান কৰিম তাৰ বিষয়ে আমি জানো আহক। তো বন্ধুসকল, দৈনিক যদি আপুনি 8-9টামান ভাল জাতৰ কেঁচা আমলখি খাব পাৰে, তেতিয়াহ'লে আপুনি হাই প্ৰেছাৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰে। বিলাহীৰ ৰস 200 মিলিলিটাৰ দৈনিক যদি আপুনি খোৱাৰ অভ্যাস কৰে, তেতিয়া আপুনি প্ৰেছাৰৰ সমস্যাৰ পৰা যথেষ্ট আপুনি উপশম পাব পাৰে। ক'লা তুলসীৰ পাতৰ যদি আপুনি 10 চামুচ ৰসৰ লগত 8 চামুচ কেঁচা হালধিৰ ৰস যদি আপুনি মিহলাব পাৰে আৰু দৈনিক যদি আপুনি দুবাৰকৈ খাব পাৰে, তেতিয়াহ'লে আপুনি হাই প্ৰেছাৰ সমস্যাৰ পৰা যথেষ্ট পৰিত্ৰাণ পাব পাৰিব মাই ডিয়াৰ ফ্ৰেণ্ডছ। মৌজোল 200 মিলিলিটাৰকৈ আপুনি তুলসীৰ ৰসৰ লগত যদি খোৱাৰ অভ্যাস কৰে, তেতিয়া আপুনি হাই প্ৰেছাৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰে। ছজিনা পাতৰ যিটো আমাৰ কুঁহি পাত হয়, ছজিনা গছৰ সেই কুঁহি পাত যদি আপুনি আঞ্জা কৰি নিয়মীয়াকৈ খোৱাৰ অভ্যাস কৰে, তেতিয়াহ'লে আপুনি হাই প্ৰেছাৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰে। জেতুকাৰ পাত খুন্দি মূৰত আৰু ভৰিৰ তলুৱাত যদি আপুনি প্ৰলেপ দিব পাৰে, তেতিয়া আপুনি বহুত উপকাৰ পাব মাই ডিয়াৰ ফ্ৰেণ্ডছ হাই প্ৰেছাৰ সমস্যাত। আপেলৰ ৰস 200 মিলিলিটাৰ যদি আপুনি নিয়মীয়াকৈ খোৱা অভ্যাস কৰে প্ৰায় 1 মাহমান, তেতিয়াহ'লে কিন্তু আপুনি হাই প্ৰেছাৰ সমস্যাত যথেষ্ট উপকাৰ পাব পাৰে। তো বন্ধুসকল, এইখিনি আমি প্ৰাকৃতিক বা ঘৰুৱা পদ্ধতি আমি কেনেকৈ এটকা খৰচ নকৰাকৈ আমি কেনেকৈ ঘৰতে হাই প্ৰেছাৰৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰিম, সেই বিষয়ে আমি জানিলোঁ। তো বন্ধুসকল, আপোনালোকে জানি সুখী হ'ব যে ভাৰতবৰ্ষৰ মিনিষ্ট্ৰি অফ আয়ুষে আমাৰ মাজলৈ খুব সুন্দৰ কেইটামান মেডিচিন আনিছে, যিখিনি আপুনি ইউজ কৰি আপুনি যেনেকুৱা সমস্যাই আপোনাৰ প্ৰেছাৰ নাথাকক সেই গোটেইবিলাক সমস্যা আপুনি পৰিত্ৰাণ পাব পাৰে। আৰু সেইটো হৈছে এলিমেণ্টছ ৱেলনেছ ব্ৰেণ্ডৰ ৱেল হাৰ্ট মাই ডিয়াৰ ফ্ৰেণ্ডছ। আৰু এই ৱেল হাৰ্ট যদি আপুনি ইউজ কৰে, আপোনাৰ হাই প্ৰেছাৰ হওক বা হৃদৰোগৰ লগত আপোনাৰ জড়িত যেনেকুৱা সমস্যা নাথাকক সেই গোটেইবিলাক সমস্যা আপুনি পৰিত্ৰাণ পাব পাৰে মাই ডিয়াৰ ফ্ৰেণ্ডছ। আৰু ইয়াৰ লগত যিবিলাক চাইণ্টিষ্ট আছে, সেই চাইণ্টিষ্টসকল হৈছে ক্ৰমে DB নাৰায়ণ, পিটাৰ জছলিন, সতীলাল পাটিল, KC গৱান্দন। এই ডাঙৰ ডাঙৰ চাইণ্টিষ্টসকলে তেওঁলোকে পৰীক্ষা নিৰীক্ষা কৰি এই ৱেলনেছ ব্ৰেণ্ডৰ মেডিচিনটো ইউজ কৰিছে, যিটো আপুনি বেমাৰ হ'লেও ইউজ কৰিব পাৰে, নহ'লে ইউজ কৰিব পাৰে মাই ডিয়াৰ ফ্ৰেণ্ডছ। আগলৈ নহ'বৰ কাৰণে আপুনি ইউজ কৰিব পাৰে। আৰু লিগেল ডকুমেণ্টবিলাক আমি আপোনাক দেখুৱাইছোঁ, এই লিগেল ডকুমেণ্ট আপুনি ইউজ কৰিব, আপুনি চাব পাৰে। আৰু আপুনি খুব সুন্দৰকৈ আমাৰ যিখিনি মেডিচিন হয় সেইখিনি আপুনি ইউজ কৰিব পাৰে। আৰু ইউজ কৰি আপোনাৰ যেনেকুৱা প্ৰেছাৰৰ সমস্যা নাথাকক সেই গোটেইবিলাক সমস্যা আপুনি সমাধান পাব মাই ডিয়াৰ ফ্ৰেণ্ডছ। তো এই এলিমেণ্টছ ৱেলনেছ মানে 2018 আৰু 19 বৰ্ষত বেষ্ট ব্ৰেণ্ড হিচাপে এৱাৰ্ড পাইছে মাই ডিয়াৰ ফ্ৰেণ্ড, বেষ্ট হেল্থ কেয়াৰ ব্ৰেণ্ড হিচাপে এৱাৰ্ড পাইছে। তো আপুনি চাব পাৰে। তো আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো ভাল পাইছে। আৰু যদি সচৰাচৰ আৰু সঁচাকৈ যদি আপুনি ভাল পাইছে, তেতিয়াহ'লে আপোনালোকে মোৰ ভিডিঅ'টো সকলো বন্ধুলৈ আপুনি শ্বেয়াৰ কৰিব আৰু খুব সুন্দৰ কমেণ্ট কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি মোক আগবাঢ়ি যোৱাত সহায় কৰিব বুলি মই আশা কৰিলোঁ। ধন্যবাদ। জয় হিন্দ।